Good morning students, তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলো ভালে আছা। আজি তোমালোকৰ বাবে মই লৈ আহিছো এটা নতুন লেসন নহয়, এটা মানে সাবজেক্টৰ ওপৰত এটা বিষয়ৰ ওপৰত আজি সেই বিষয় আমি আলোচনা কৰিম। তেনেহলে এতিয়া আমি আমাৰ আজি বিষয়টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি আমি শিকিম ৰচনাৰ বিষয়, অৰ্থাৎ ৰচনা লিখাৰ বিষয়। ৰচনা কেনেকৈ লিখা হয় বা ৰচনা লিখিবৰ বাবে কেনেকুৱা ধৰণৰ কিছুমান নিয়ম থাকে সেইবোৰৰ বিষয়ে আজি আমি আলোচনা কৰিম। আমি সকলোৱে জানো যে কিবা এটা লিখিবৰ কাৰণে আমি সেই বিষয়ে প্ৰথমতে জানিব লাগিব, বা যদি তাৰ কিবা নিয়ম আছে আমি সেই নিয়ম নীতিখিনিও জানিব লাগিব। তো আজি আমি সেইখিনি বিষয়ে আমি অলপ চমুকৈ আলোচনা কৰিম। প্ৰথমতে আমি জানিব লাগিব ৰচনা কি বা ৰচনা কাক বোলে। এতিয়া আমি ৰচনা হৈছে সাহিত্যৰ এটা অংগ, আৰু ইয়াৰ অৰ্থ হৈছে কোনো এটা বিষয়ৰ ওপৰত লিখা প্ৰবন্ধ। কোনো এটা বিষয়ৰ ওপৰত লিখা বৰ্ণনাকে ৰচনা বুলি কোৱা হয়। ভাষাৰ মাধ্যমেৰে কোনো এজন ব্যক্তি বা মানুহে নিজৰ মনৰ ভাৱ বহলাই লিখা প্ৰণালীটোকে ৰচনা বুলি কোৱা হয়। ৰচনা লিখাৰ কিছুমান নিয়ম আছে। এতিয়া আমি সেই নিয়মখিনিৰ বিষয়ে জানো। আমি যি বিষয়ে ৰচনা লিখিম বুলি মনতে থিৰাং কৰোঁ, প্ৰথমতে সেই বিষয়টোৰ ওপৰত আমি বিশদভাৱে জানি ল'ব লাগিব। তাৰ পিছতহে আমি লিখিব পাৰিম। একো নজনাকৈ আমি কোনো ধৰণৰ লিখিব নোৱাৰোঁ। আমি লিখোঁতে যিবোৰ শব্দ বা ভাষা ব্যৱহাৰ কৰোঁ সেইবোৰ সহজ সৰল আৰু স্পষ্ট হ'ব লাগে, অৰ্থাৎ সকলোৱে বুজি পোৱা ধৰণৰ হ'ব লাগে। সদায় আমি ঘৰুৱা ভাষাৰে লিখিবলৈ চেষ্টা কৰিব লাগে। এটা কথাকে আমি বাৰে বাৰে লিখি থাকিব নালাগে। প্ৰথম যদি আমি এটা লাইন লিখিলোঁ, তাৰপিছত আকৌ নেক্সট আমি সেই লাইনটো কেতিয়াও লিখিবলৈ নালাগে। ৰচনাখন লিখোঁতে ৰচনাখনক আমি কেইটামান ভাগত ভগাই ল'ব লাগে, যেনে ধৰা পৰিচয়, বিষয়বস্তু, সামৰণি, অপকাৰ, উপকাৰ, মূল বিষয়বস্তু, এনেকৈ আমি কিছুমান ভাগত ভাগ কৰি লিখিব লাগে। মূল বিষয়বস্তুৰ লগত সম্বন্ধ নথকা কোনো ধৰণৰ কথা আমি লিখিব নালাগে। সদায় আমি যোনটো বিষয়ৰ ওপৰত লিখিম সেই বিষয়টোৰ লগত লিংক থকা কিছুমান কথাহে আমি ৰচনাত লিখিব লাগে। আৰু এটা কথা মন কৰিব লাগে, আমি যেতিয়া এখন ৰচনা লিখিম সেই ৰচনাখন বহুত বেছি দীঘলো হ'ব নালাগে আৰু বহুত বেছি চুটিও হ'ব নালাগে। এটা হিচাপত আমি ৰচনাখন লিখিব লাগে। এনেই আৰু হকে বিহকে আমি এগালমান লিখিলেতো নহ'ব ন। আমি মূল বিষয়বস্তুৰ ওপৰত আমি অকণমানে লিখিম, সেইখনে আমাৰ কিন্তু শৃংখলাবদ্ধভাৱে পৰিপূৰ্ণ, অৰ্থাৎ পৰিপাটি হ'ব লাগে। আৰু এটা কথা, যেতিয়া আমি ৰচনাখন লিখিম, ৰচনাখন লিখাৰ আগতে মূল বিষয়বস্তুটোৰ প্ৰথম আমি জানি ল'ব লাগে। সেই মূল বিষয়বস্তুৰ ওপৰত জানি লোৱাৰ পাছত আমি যিখিনি কথা লিখিম সেই কথাখিনিৰ লগত সেই বিষয়বস্তুটো মিলিছেনে নাই আমি সেইখিনি প্ৰথম জুকিয়াই চাই ল'ব লাগে। যেতিয়া মিলিছে, যদি ধুনীয়াকৈ যদি মিলিছে, বা যদি আমি নিজৰ মন মগজুৰে আমি যেতিয়া বুজি পাম যে ঠিক আছে এইখিনি শুদ্ধ, তেতিয়াহে আমি সেইখিনিত ৰচনা হিচাপে লিখাটো যোগ্য। ৰচনা লিখোঁতে আৰু এটা কথালৈ মন দিয়া খুবেই প্ৰয়োজন, সেইটো হৈছে বানানবোৰ শুদ্ধকৈ লিখা আৰু লগতে শব্দৰ প্ৰয়োগ কৰা, অৰ্থাৎ শব্দবোৰ শুদ্ধভাৱে প্ৰয়োগ হৈছে নে নাই সেইখিনিৰ ওপৰতো আমি চকু দিয়াটো খুবেই প্ৰয়োজন এখন ৰচনা লিখাৰ ক্ষেত্ৰত। এইখিনিয়ে হৈছে ৰচনা লিখাৰ কিছুমান নিয়ম, আৰু এই নিয়মখিনিৰ ওপৰত আমি ভিত্তি কৰি যদি এখন ৰচনা লিখোঁ তেতিয়াহ'লে সেই ৰচনাখন সম্পূৰ্ণভাৱে শুদ্ধ। আৰু আমি কেতিয়াবা কিছুমান এক্সামতো আমি লিখিব পাৰোঁ। সেই ৰচনাখন লিখাৰ পিছত আমাৰ হয়তো আমি কেতিয়াবা মাৰ্কছ বেছি পাব পাৰোঁ, বা কিবা কাৰণত কমিবও পাৰে। মাৰ্কছ কম বেছি পোৱাৰ লগত কোনো কথা নাই, কিন্তু আমি শুদ্ধভাৱে বস্তুবোৰ জানিব লাগে আৰু শিকিব লাগে। এতিয়া আহোঁ আমি ৰচনাৰ ভাগসমূহৰ মাজলৈ। সাধাৰণতে ৰচনাক 3টা ভাগত ভাগ কৰা হৈছে: বৰ্ণনামূলক ৰচনা, বৃত্তান্তমূলক ৰচনা আৰু চিন্তামূলক ৰচনা। এই 3টা ভাগতে ৰচনাক ভাগ কৰা হৈছে, আৰু এই 3টা ভাগৰ ওপৰত ভিত্তি কৰি আমাৰ ৰচনাৰ বিষয়বস্তুসমূহ ভাগ কৰা হৈছে। এতিয়া আমি জানো বৰ্ণনামূলক ৰচনাৰ ভিতৰত কোনবোৰ পৰে। যেনে ধৰা প্ৰাণী, উদ্ভিদ, পদাৰ্থ, সেইবোৰ হৈছে বৰ্ণনামূলক ৰচনা। যেনে ধৰা কুঁহিয়াৰ, ধান খেতি, ঘেঁহু খেতি, কুকুৰ, গৰু, ছাগলী, এইবোৰ হৈছে বৰ্ণনামূলক ৰচনা। এতিয়া আমি জানিম বৃত্তান্তমূলক ৰচনাৰ ভিতৰতনো কোনখিনি ভাগ পৰে। আমি এতিয়া সেইবোৰৰ বিষয়ে আমি জানো। যেনে ধৰা মানৱ সমাজত প্ৰচলিত কিছুমান উৎসৱ, পৌৰাণিক আখ্যান, জীৱনী, ঐতিহাসিক আখ্যান,
ভ্ৰমণ কাহিনী এইবোৰ হৈছে বৃত্তান্তমূলক ৰচনাৰ ভাগ এইবোৰৰ ওপৰত ভিত্তি কৰি আমি যিখন ৰচনা লিখিম সেইখনক বৃত্তান্তমূলক ৰচনা বুলি কোৱা হয় একেবাৰে শেষত অৰ্থাৎ এতিয়া আমি জানিম চিন্তামূলক ৰচনাৰ ভিতৰত পৰা ভাগসমূহৰ বিষয় ৰাজনীতি সমাজনীতি বিজ্ঞান অৰ্থনীতি গুণ কৰ্ম বিষয়ক ৰচনা এইবোৰ হৈছে চিন্তামূলক ৰচনাৰ ভাগ এইবোৰৰ ওপৰত ভিত্তি কৰি আমি যোনখন ৰচনা লিখিম সেইখনেই হৈছে চিন্তামূলক ৰচনা এই আছিল আজি আমি শিকিবলগীয়া বিষয় আৰু আজি আমি ৰচনাৰ বিষয়ে শিকিলোঁ ৰচনা কেনেকৈ লিখা হয় ৰচনাৰ প্ৰকাৰ বিভিন্ন ভাগ সেইবোৰৰ ওপৰত আমি অকণমান চমুকৈ আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু তোমালোকৰ অকণমান হ'লেও কিবা এটা সহায় হ'ব তোমালোকৰ শিক্ষাৰ ক্ষেত্ৰত আৰু এটা কথা আগতেও কৈছোঁ এতিয়াও কৈছোঁ যদি কিবা বুজি পোৱা নাই তেন্তে মোক কণ্টেক্ট কৰিবা মই তোমালোকক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিম তো আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ আহিম আন এটা নতুন বিষয়বস্তুৰ ওপৰত তেতিয়ালৈকে তোমালোক সকলো ভালে থাকা ঘৰতে থাকা লগতে পঢ়া শুনা কৰি থাকিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিবা ভিডিঅ'টো চোৱাৰ পিছত আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিবা তেন্তে আজিলৈ বাই বাই